হাই গাইজ সকলোকে মই মোৰ নতুন আন এটি ভিডিঅ'লৈ আদৰণি জনাইছোঁ। আশা কৰোঁ আপোনালোকে সকলোৱে ভালে আছে। নিশ্চয় ময়ো ভালে আছোঁ। চ' ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ এতিয়াৰ পৰা। এতিয়া টাইম পাইছে ইভিনিং টাইম আৰু 5:29 হৈছে আৰু এতিয়া যাব ওলাইছোঁ বজাৰলৈ। বস্তু কিনিব লাগে, ড্ৰাই ফ্ৰুটছ কিবা কিবি এনেকৈ মছলা কিবা কিবি ঘি ল'ব লাগে। আজি মোৰ বাৰ্থডে আছে, চ' অলপ বজাৰ চজাৰ কৰি আহোঁগৈ। চ' আপোনালোকক লৈ গৈ আছোঁ আপোনালোককো। আৰু যদি ভিডিঅ' কৰিব পাৰিম তেতিয়াহে কৰিম, নহ'লে লাজ লাগে এনেকৈ কিবা জেগাত ভিডিঅ' কৰিবৰ কাৰণে অলপ ভাল নালাগে আৰু নিজকে। পাৰিলে ভিডিঅ' কৰিম, নহ'লে নকৰোঁ আৰু। চ' ভিডিঅ'টো চাই গৈ থাক। এতিয়া যাবলৈ ৰেডি হৈ গ'লোঁ, গৈ এতিয়া যাম আৰু। সেয়াতে আমি গৈ আছোঁ ৰাস্তাত। এতিয়া টমটম এখন ল'মগৈ, তাৰপিছত গৈ আছোঁ। ৰ'ব এইফালে টমটম এখন ৰখাই লৈছোঁ। ইয়াতে চাব পাৰে আমি বহি ল'লোঁ। খাই কৰি দিয়া এইফালে গৈ আছে গৈ আছে ইমান গৰম। এইমাত্ৰ আহি পালোঁ। তাত বিশালত সেনেকৈ একো বস্তু লোৱা নহ'ল, নাপালোঁ যি বিচাৰিছিলোঁ। তাৰপিছত সেইকাৰণে বেলেগ দোকানৰ পৰা ল'লোঁ আৰু এতিয়া আকৌ ওলাই যাম। তো চাই থাকিব, এটা ৰেষ্টুৰেণ্টত নে ক'ত যাম চাই লওঁ বাৰু, ওলাই লওঁ। তাৰপিছত আপোনালোকক লগ পাইছোঁ। এতিয়া টাইম বাজিলে 6:54। ইয়াতে মই আৰু ভণ্টি অকল খাবলৈ ওলাই আহিছিলোঁ। ইয়াতে এই ঋতুৰাজটো নহয়, এইফালে ছাইডৰ হোটেলখনতে আমি সোমাইছিলোঁ আৰু ভিডিঅ' কৰা নহ'ল, লাজ লাগে যে। এতিয়া খাই বৈ ঘৰত আহি পালোঁগৈ আৰু এতিয়া পাকঘৰত কামত লাগোঁগৈ আৰু কি বনাম কি নবনাম আপোনালোকক দেখাই আছোঁ, চাই থাকক। ইয়াতে চাব পাৰে মাংস চিকেন মেৰিনেট কৰি ৰখা হৈছে আৰু ইয়াতে চিকেন ড্ৰাই ফ্ৰাই বনাব লৈছোঁ। আৰু ইয়াতে ভণ্টিয়ে পায়সো বনাইছে। বনাই শেষ কৰি পিনে আপোনালোকক দেখুৱাই আছোঁ ফাইনেল লুকটো। ইয়াতে চাব পাৰে এইটো মাংস ড্ৰাই ফ্ৰাই আৰু লগত আছে মাৰচাং। আৰু ইয়াতে চাব পাৰে এইটো ব্ৰিজাৰ আৰু এইফালে কেন বিয়েৰ, সেইফালে গিলাচো ৰেডি। চিয়াৰ্ছ। আপুনি চাব পাৰে মজা লাগিছে ন? খাই ন, তাৰপিছত আপোনালোকক লগ পাইছোঁ। মই এতিয়া জাষ্ট শুই পিনি উঠিছোঁ কোৱা, তাৰপিছত এতিয়া মই জাষ্ট শুই পিনি উঠিছোঁ আপুনি কোৱা। হাই গাইজ, মই এতিয়া জাষ্ট শুই উঠিছোঁ। ৰাতি মই মামীক ডিষ্টাৰ্ব কৰিম, শুব নিদিম বুলি কোৱা। মামীক আজি মই শুব নিদিওঁ, মামী আৰু মাহীক ন। মাহীয়ে আজি বেলেগত শুব বোলে, তুমি শুব নিদিয়া বুলি। এতিয়া টাইম বাজিছে 9:35। ইয়াতে চাব পাৰে মোৰ বনোৱা মেলোৱা হৈ গ'ল। তাৰপিছত মোৰ বাৰ্থডে বুলি এইকেইটা হৈছে আৰু বনোৱা। তাৰপিছত এতিয়া চাব পাৰে, মই দেখুৱাই থাকিম বেক কেমেৰা দি আপোনালোকক দেখুৱাম কি বনাইছোঁ। ইয়াতে আছে এইটো ভণ্টিয়ে বনাইছে ক্ষীৰ, চাব পাৰে। চিম্পল বনাইছোঁ, বেছি একো সেনেকৈ বনোৱা নাই আমি। আৰু ইয়াতে মই বনাইছিলোঁ পোলাও। এইটো এনেই চুপাৰ চাউল দি বনোৱা হৈছে, কিন্তু বৰ ধুনীয়া হৈছে। আমি চিম্পুল ঘৰত খোৱা চাউল দিয়ে বনোৱা হৈছে এইখিনি। আৰু ইয়াতে আছে চিকেন গ্ৰেভি, চাব পাৰে। এইখিনিও মই বনাইছোঁ। পোৱালি আমাৰ খাবৰ কাৰণে ৰেডি ন মামা ন? ৰেডি ন তুমি খাবৰ কাৰণে? হা, মামী বাৰ্থডে বুলি খাবৰ কাৰণে ৰেডি ন তুমি? হয় নাই? আয়ো নালাগে, তুমি খুলিব নালাগে। ইয়াতে চাব পাৰে মোৰ থালি ৰেডি। খাই লওঁ, তাৰপিছত দেখুৱাই আপোনালোকক লগ পাইছোঁ। ইয়াতে খাই বৰ আমাৰ হৈ গ'ল। ইয়াতে খাই এতিয়া শুম আৰু মানে কি শুব পাৰিম নে নোৱাৰিম জানো, পোৱালিটো এতিয়ালৈকে হোৱা নাই নহয়। এতিয়া টাইম বাজিছে 11:27। তো যেতিয়া শুম তেতিয়া আপডেট দি থাকিম আৰু আপোনালোকক।
এইটো আমাৰ পুচি হয়, ইমান ধুনীয়াকৈ শুই আছে চাব। পুচি একদম মানুহৰ নিচিনা চব বুজি পায়। এনেকৈ ৰাতি 1-2 বজাত নিজেও নুশুৱে, আমাকো শুব নিদিয়ে, এনেকৈ খেলি থাকে চাব পাৰে। আৰু ইমান মাথা বিষ হয় আমাৰ, শুবই নোৱাৰি মানে। এনেকৈ নাচি থাকে, হাল্লা কৰি থাকে, মেকুৰীকেইটাৰ লগত খেলি থাকে, কি ক'ব আৰু মেকুৰীকেইটাই মানে পূৰা একদম মানুহৰ নিচিনা। ভণ্টিৰ হয়, ভণ্টিয়ে পূৰা একদম ভণ্টিৰ মানে ক'ব গ'লে অতিকৈ মৰমৰ, অতিকৈ চেনেহৰ হয়। পুচি মেকুৰী দুটা আছে ইয়াতে। হাই গাইজ, আজি হৈছে নেক্সট ডে'। গুড মৰ্ণিং। এতিয়া জাষ্ট শুই উঠিছোঁ, এতিয়া ফ্ৰেছ হয় ন, তাৰপিছত আপোনালোকক লগ পাই আছোঁ। ইয়াতে চাব পাৰে আমি এতিয়া ফ্ৰেছ হৈলোঁ, চাহ খাবৰ কাৰণে ৰেডি হৈছোঁ। ইয়াতে চাব পাৰে পায়স কালিৰখিনি। এইটো ভণ্টিৰ, এইটো মোৰ, সেইটো মোৰ চাহ, এইটো ভণ্টিৰ, এইটো চাহ মোৰ, এইটো পায়স। মজা লাগিছে। কালি যে একো ৰেচিপি এটা শ্বেয়াৰ কৰিব নাপালোঁ, বেলেগ এদিনাখন বনালে ৰেচিপি ধুনীয়াকৈ শ্বেয়াৰ কৰি দিম। কালি একদম জল্দিত কৰিছোঁ বুলি মানে একো বস্তু ৰেচিপি শ্বেয়াৰ কৰিবলৈ মানে মনতে নপৰিলে। পোৱালিটো হৈ আছিলে, তাৰপিছত আমি বাহিৰতো ওলাই গ'লোঁ। বাহিৰত ওলাই গৈ পিনি ঘৰত আহি পাওঁতে 8টা বাজিয়ে গৈছেগৈ। তাৰপিছত পোৱালিটো শুই গ'ল, পোৱালিটো শুওঁতে মানে বনাই লওঁ আৰু বুলি জল্দি বনাইছোঁ বুলি ভিডিঅ' ৰেকৰ্ডিং ল'বলৈ মানে পাহৰিলোঁ। ভিডিঅ' বনাবৰ কাৰণে পাহৰি গ'লোঁ। বেলেগ দিনাখন যদি ভিডিঅ' বনাওঁ, পোলাও বনাওঁ বা ক্ষীৰ বনাওঁ, যি বনালে মানে আপোনালোকক ভিডিঅ'টো মই বেলেগ দিনা শ্বেয়াৰ কৰি দিম। পোৱালিটো শুই থাকোঁতে মানে ভিডিঅ'খিনি বনাবলৈ মানে বস্তুখিনি বনাবলগীয়া হয়, নহ'লে পোৱালিটোৱে আমনি ক'লে। মই খাই লওঁ, তাৰপিছত আপোনালোকক লগ পাই আছোঁ। ইয়াতে চাব পাৰে আমাৰ টুটুলু মানুহ উঠিলে। এইটো চাওঁ, টুটুলু মানুহ আমাৰ কি খাইছে? পায়স ন, পায়স খাইছে ন আমাৰ টুটুলু মানুহটোৱে। হাই গাইজ একবাৰ কৈ দিয়ে, হাই গাইজ কৈ দিয়ে একবাৰ। অঁ হাই গাইজ, মই এতিয়া পায়স খাইছোঁ, মোৰ এতিয়া গুড মৰ্ণিং হৈছে। কোৱা। ফ্ৰেণ্ডক দিছা তুমি? চব জানে আৰু আনটো আমাৰ ন, চব জানে আৰু আমাৰ পুপুৱে মানেতো। ফ্ৰেণ্ডক ক্ষীৰ পায়স খাব দিলা ন, কোনে শিকালে এনেকৈ কৰিবলৈ? বাক হ'ল নেকি? চাওঁ ক'ত বাক হৈছে, নাই